হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JI মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা 100% কমন হোৱাকৈ 6টা প্ৰশ্নৰ উত্তৰ সহকাৰে তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এই 6টা প্ৰশ্নৰ পৰাই প্ৰত্যেক বছৰত অনুষ্ঠিত হোৱা HSLC এক্সামত 3টাৰ পৰা 4টা প্ৰশ্ন 100% কমন থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই 6টা প্ৰশ্নৰ উত্তৰসমূহ যদি তোমালোকে গুৰুত্ব সহকাৰে পঢ়া, তেন্তে তোমালোকে দ্ৰুত পাঠত যি 10 মাৰ্কছ থাকে সেই 10 মাৰ্কছ পাবলৈ নিশ্চিতভাৱে সক্ষম হ'বা। আৰু দ্ৰুত পাঠৰ কাৰণে বেলেগ কোনো প্ৰশ্ন চোৱাৰ প্ৰয়োজন নহ'ব। আহাচোন পলম নকৰি আজিৰ মূল ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব বলাইৰাম সেনাপতি। বলাইৰাম সেনাপতি আছিল এগৰাকী সুপ্ৰতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক। তেখেত একেদৰে আছিল সাহিত্যিক, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে তিৱা সাহিত্য সভাৰ সভাপতি আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। বলাইৰাম সেনাপতিয়ে ভালেমান বঁটা লাভ কৰিছিল। বিশাল ব্যক্তিত্বৰ অধিকাৰী এইজনা মহান ব্যক্তিৰ মৃত্যু হয় 2014 চনৰ 11 মে তাৰিখত। দ্বিতীয় ব্যক্তিগৰাকী হ'ল বিম্বৰ দেউৰী। জননেতা বিম্বৰ দেউৰীয়ে অসমৰ জনগোষ্ঠীসমূহৰ ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি গৈছিল। 1933 চনত বিম্বৰ দেউৰীয়ে উদ্যোগলৈ দেউৰী, সোণোৱাল, কছাৰী, মটক, মিচিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ বাবে নগাঁৱৰ ৰহাত অসম বৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ গঠন কৰে। তেখেত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল। আজিৰ দ্বিতীয়টো প্ৰশ্ন হ'ল, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে তলত আলোচনা কৰা হ'ল। প্ৰথম উৎসৱ হ'ব আলি আয়ে লৃগাং। আলি আয়ে লৃগাং মিচিংসকলৰ জাতীয় উৎসৱ। মিচিংসকলৰ এই উৎসৱ তিনিটা পদৰ সমষ্টি, আলি, আয়ে আৰু লৃগাং। আলি মানে হ'ল মাটিৰ তলত হোৱা বীজ, আয়ে মানে হ'ল গা গছৰ ওপৰত হোৱা ফল, আৰু লৃগাং মানে হ'ল ৰোপণ কাৰ্যৰ শুভাৰম্ভ। ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনা এই উৎসৱৰ আৰম্ভণি হয়। এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে। এই উৎসৱৰ প্ৰধান খাদ্য হ'ল শুকান মাছ আৰু মাংস। খ নম্বৰ আছে জোনবিল মেলা। জোনবিল মেলা বৈয়াম অঞ্চলত বাস কৰা তিৱা জনগোষ্ঠীয় লোকৰ এক ঘাই উৎসৱ। জানুৱাৰী মাহৰ মাজভাগত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত প্ৰাচীন বিনিময় প্ৰথা অধিক আকৰ্ষণীয়কৈ প্ৰদৰ্শিত কৰা হয়। জাগিৰোডৰ পৰা 5 কিলোমিটাৰ নিলগত দয়াং বেলগুৰি নামে ঠাইত এই উৎসৱ অনুষ্ঠিত কৰা হয়। জোনবিল মেলাত পাহাৰ বৈয়ামৰ অনেক লোকে নিজৰ প্ৰয়োজনীয় বস্তু বিনিময় কৰি সম্পৃক্তিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। প্ৰশ্ন নম্বৰ 3 আছে, তোমাৰ দ্ৰুত পাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে চমুকৈ লিখা। উত্তৰ হ'ব আমাৰ দ্ৰুত পাঠত থকা দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। তিৱাসকল। ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলত জড়বাদী আৰু পূৰ্বপুৰুষৰ উপাসক। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকো দেৱতা বুলি ধৰি লৈ পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা যেনে বৈষ্ণৱবাদ, নৱবৈষ্ণৱবাদ আদিৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। আনহাতে পাহাৰ অঞ্চলত বাস কৰা তিৱাসকলে 20 শতিকাৰ আৰম্ভণিৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। দ্বিতীয়তে আছে বড়োসকল। বড়োসকলৰ আটাইতকৈ পুৰণি ধৰ্মটো হ'ল বাথৌ ধৰ্ম। বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা হ'ল বাথৌ বৰাই। বড়োসকলে মাটি, পানী, বায়ু, আকাশ আৰু সূৰ্য এই পঞ্চতত্বৰ সৃষ্টিকৰ্তাজনক ঈশ্বৰ হিচাপে মানি লয়। বড়োসকলৰ ধৰ্মীয় উৎসৱ হ'ল খেৰাই। বাথৌ ধৰ্মৰ উপৰিও বড়োসকলে খ্ৰীষ্টান ধৰ্ম, অনুকূল ধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায়। ইয়াৰ বাহিৰেও ব্ৰহ্ম ধৰ্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে পালন কৰা দেখা গৈছে। প্ৰয়োজনীয় বস্তু বিনিময় কৰি সম্পৃক্তিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। আজিৰ 4 নম্বৰ প্ৰশ্নত আছে, তোমালোকৰ দ্ৰুত পাঠত উল্লেখ থকা যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব আমাৰ দ্ৰুত পাঠত উল্লেখ থকা দুটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে
তলত আলোচনা কৰা হ'ল। তিৱাসকলৰ খাদ্য সম্ভাৰ। তিৱাসকলৰ প্ৰধান আহাৰ হ'ল ভাত, মাংসৰ ভিতৰত কুকুৰাৰ মাংস, গাহৰিৰ মাংস তিৱাসকলৰ প্ৰিয় খাদ্য। তিৱাসকলৰ প্ৰিয় পানীয়বিধৰ নাম হৈছে জু। এইবিধ পানীয় পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰে আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। দ্বিতীয়তে আছে খ নম্বৰত আছে মিচিংসকলৰ খাদ্য। ভাত হ'ল মিচিংসকলৰ প্ৰধান খাদ্য। ভাতৰ লগত শুকান মাছ, হাঁহ কুকুৰাৰ মাংস, গাহৰি আদিৰ মাংস মিচিংসকলৰ প্ৰিয় খাদ্য। আপং মিচিংসকলৰ পানীয় দ্ৰব্য। সকলো উৎসৱ পাৰ্বণত আৰু দৈনন্দিন জীৱনত তেওঁলোকে আপং ব্যৱহাৰ কৰে। প্ৰশ্ন নম্বৰ 5 আছে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। উত্তৰ হ'ব আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট দুটা জনগোষ্ঠীৰ বিষয়ে তলত আলোচনা কৰা হ'ল। তিৱাসকল অসমৰ এটা প্ৰাচীন নৃগোষ্ঠী ভাষিক দিশৰ পৰা এওঁলোক ইণ্ডো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ পৰিয়ালৰ বৃহত্তৰ বড়োথালৰ লোক। বৰ্তমান অসমৰ বিভিন্ন ঠাইত তিৱা জনগোষ্ঠীৰ লোকে বাস কৰে। তিৱাসকল সূক্ষ্ম দাঁতিয়লীয়া, পাহাৰীয়া আৰু থলুৱালী এই তিনিটা ভাগত বাস কৰা হয় যদিও বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপেহে জনা যায়। মূলতঃ মাতৃসূত্ৰী অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা উদ্ভৱ হয়। দেউৰীসকল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মংগোলীয়সকলৰ ভিতৰত এক অন্যতম জনগোষ্ঠী। দেউৰীসকল উত্তৰ পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বাস কৰিবলৈ লয়। দেউৰীসকল সামাজিকভাৱে 4টা খেলত বিভক্ত। সেইকেইটা হ'ল দিবঙীয়া, টেঙাপনীয়া, বৰগয়া আৰু পাটৰগয়া। ভাৰতীয় সংবিধানে দেউৰীসকলক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছে। আজিৰ 6 নম্বৰ প্ৰশ্নত আছে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ চমু আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট থকা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক নম্বৰত আছে তিৱাসকলৰ সমাজ গাঁথনি। তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। 2 বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা, 1 বা ততোধিক কুল লগ লাগি এখন খেল, এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয়। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয় আৰু পাহাৰত পিনুঙৰ মুৰব্বীক লৰ বুলি কোৱা হয়। খ নম্বৰত আছে মৰাণসকলৰ সমাজ গাঁথনি। মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে। লগতে প্ৰয়োজন অনুসৰি 2জন বা ততোধিক বৰবুঢ়া থাকে। তেওঁলোকৰ অধীনত ধৰ্মীয় সামাজিক কাম-কাজ, বিচাৰ প্ৰক্ৰিয়া আদি পৰিচালিত হয়। সেইদৰে ডেকাসকলৰ মাজতো এজন দলপতি আৰু এজন উপদলপতি থাকে। তেওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ এটা কৰিবা আৰু অসমীয়া বিষয়ৰ ওপৰত কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে তাকো কমেণ্ট কৰি জনাবা। ধন্যবাদ।